জিত ব্লগ চেনেলৰ ল'ৰা ছোৱালী বা ককা আইতা সকলোকে ৱেলকাম জনাইছোঁ। তেনেহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ এতিয়া আমি দুজন প্লেয়াৰ তিনিজন পিছফালে আছে আৰু দুজন কাষত আছে আৰু মই আছোঁ। তো এতিয়া আমি যাই আছোঁ ফুটবল খেলবা। তো দুখন মেটচ যাব, মানে এখন মেটচ যাব, এখন জিকিলে ছেমি ফাইনেলত জিকিলে ফাইনেলত যাম, ফাইনেলত জিকিলে ট্ৰফি। তো কি হয় গম নাপাওঁ, চলিগিলা তাগৰা আছে যিহেতু কিবা কিবি এইগিলাখান দল চল আছে বহুত। আমিতো কোনো ধৰণৰ আমাৰ লগত নৱাপাৰা FC আছে, কিন্তু আমি পিটৰ বাহিৰে আমি কোনোকেইটাই কোচিং নকৰোঁ। তো কি হয় গম নাপাওঁ। আকৌ আজি মই গ'লকিপাৰ আকৌ আজি গ'লকিপাৰ আৰু আজি টাৰ্ফত খেলিম। তো লাইফ এক্সপিৰিয়েঞ্চ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ এইটো টাৰ্ফত খেলা, সেনেও খেলিব না আজিকালি। তো চাওঁ কি হয়। তো গাইছ এতিয়া বৰ্তমান 5 মিনিটমান ধৰি খোজকাঢ়ি আছোঁ আৰু এতিয়া বাওঁফালেদি গেলি অলপমান আৰু 5 মিনিটমান গেলি আমি টাৰ্ফখন পাই যাম আৰু তাতে আৰম্ভ হৈ যাব আমাৰ খেলা। তো বনিম আজি 110% দিবি, বুজছা না? তো গাইছ খেলিম ৰ আজি ভালকৈ একদম। তো গাইছ আহি গ'লোঁ আমি টাৰ্ফত। তো এখন ছেকেণ্ড মেটচ চলি আছে, ইয়াৰ পাছত থাৰ্ডখন আমাৰ আছে। আৰু মানে মই এতিয়া বৰ্তমান ভইচ অভাৰ দি আছোঁ, কিয় দি আছোঁ কাৰণ আপোনালোকে দেখছে ক্লিপগিলাত মানে মাতটো অলপ ভাংচি দে গাই, হলি চলি খেলিছিলোঁ না। তো এখন খেলা হোৱাৰ পাছত আমাৰ খেলা আছে, এখন খেলা চাই লওঁ, তাৰপিছত জোতা ততা পিন্ধি লওঁ, তাৰপিছত খেলাখন খেলোঁ। আৰু তাগৰা টিম হৈছে দে গাইছ, মানে কি ক'ম, মানে এই বহুত ভাল প্লেয়াৰ হৈছে পুৰা। অলপ পাছত মেটচ আৰম্ভ হ'ব, খেলিম ৰাতি গাইছ। ৰেডি? ৰেডি। তো গাইছ তাতে খেলা চলি আছে আৰু ফাৰ্ষ্ট খেলাখন আমি একদম ফাইনেলি ভাই যি হেপ্পী হৈছোঁ গাইছ। তন্ময় 1 গ'ল দিছে, তাৰপিছত সিহঁতৰ 1-0 আমি জিকিলোঁ। তো পূৰা একদম 1 গ'ল হোৱাৰ পাছত পূৰা টাইম খেলিছোঁ আমি, এখন খেলা জিকিলোঁ। যিহেতু আমাৰ ছাবষ্টিটিউট প্লেয়াৰ নাই কাৰণে ভিডিঅ' কৰা নহয়, কিন্তু তন্ময় এটা লগ আছে, সেইটো ভিডিঅ' কৰি আছে, আপোনালোকে দেখা পাব। আৰু গাইছ মানে এখন এতিয়া ছেমি ফাইনেল হ'ব, সেইখনত যদি জিকোঁ ডাইৰেক্ট ফাইনেল, আৰু ফাইনেলত জিকিলে ট্ৰফি। তো যিমান পাৰোঁ ইমান চেষ্টা, আৰু যিহেতু আমি কোচিং নকৰোঁ, তথাপিও ইমান ডাঙৰ প্লেয়াৰ আছে, মানে ভাল বহুত একাডেমীৰ প্লেয়াৰ আছে, তথাপিও আমি চেষ্টা কৰি আছোঁ। ফাৰ্ষ্ট খেলাখন জিকিলোঁ, ভাল লাগিল। এতিয়া অলপমান ৰেষ্ট লৈছোঁ আৰু খেলা আছে ছেমি ফাইনেল, সেইখন দেখাই আছোঁ। তো গাইছ পিংক কালাৰ যোনকেইটা পিন্ধি আছোঁ সেইকেইটা আমাৰ টিমটো, আৰু ব্লেককেইটা অপনেণ্টৰ টিমটো। মানে শ্বিলঙৰ পৰা শুনামতে শ্বিলঙৰ পৰা আহিছে আৰু বহুত তাগৰা টিম, আৰু ফাইনেলত জিকছিও। তো বহুত বেছি ভাল খেলছে। তো আমি হাৰছোঁ দে ছেমি ফাইনেলত। তো গাইছ এখন ফাইনেল মেটচ, এই যোনটো ব্লেক টিম আছে সেইটো আমাৰ টিমত পৰছিল, আমি হাৰলোঁ। এতিয়া সেহেঁতে জিকিব, মানে ভাবকৈ এটা তাগৰা টিম আছে। এই সেউজীয়াকেইটা তাতে পৰা নাই আৰু আমাৰ লগত পাৰিব, মানে আমাৰ লগত আমি আৰু পাৰিম সিহঁতৰ লগত। ফাইনেল মেটচ ট্ৰফি কোনে নেই চাওঁ, তাৰপিছত যাওঁ। ফাইনেলি খেলা শেষ, এতিয়া ইয়াতে ট্ৰফিকেইটা দিব। তো এনেই এটা আছোঁ দে, ট্ৰফিগিলা চাই পেলাই ঘৰত যাওঁ। তো গাইছ খেলি পেলাই আহিলোঁ আৰু এতিয়া ভেজ পেটিছটো লৈছোঁ আৰু খাওঁ যাওঁ, বহুত ভোক লাগছে। খাই থকা সময়ত আৰু উঠাব খোজা নাই। বঢ়িয়া আছে। তো গাইছ আমি বৰ্তমান এতিয়া আপোনালোকে মোক দেখা পাই ভাবিব পাৰে কি মই গাঁৱৰ পৰা আহিছোঁ, কিন্তু গাঁৱৰ পৰা নহয়, মই ফুটবল খেলি আহিছোঁ। তো পিছফালে আমাৰ টিমমেট এখন আছে, 6টা চলি খেলোঁ, মানে টাৰ্ফত 6v6 খেলিছে। তো খেলি ভালে লাগিল, নতুন এটা এক্সপিৰিয়েঞ্চ পালোঁ। আৰু এতিয়া এই ভিডিঅ'টো ইমান এটা সমাপ্ত কৰিম, এতিয়া ঘৰত যাই আছোঁ। আৰু ভিডিঅ' বনাবৰ ইচ্ছা আছেও নাইও, মানে সেনেহেন। আৰু আজি বোকা হলি, তো এইটো ভিডিঅ' অলপমান দেৰিকৈ আপলোড দিম, কাৰণে কি হলিত মানে বহুত ভিডিঅ' বনাই আছোঁ। তো এইটো ভিডিঅ' ইমান এটা সমাপ্ত কৰোঁ। ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব। তো গাইছ বাই বাই।